এইফালে ধুনীয়াকৈ গোসাঁই ঘূৰোৱাত আমি সেৱা ভাগ ল'লোঁ। গোটেই মানে পদূলিয়ে সকলোবিলাকে প্ৰত্যেক ঘৰে ঘৰে মানে সেৱা লয় আৰু ৰাতিয়ে গণপৰি গোসাঁইক মানে আসনৰ পৰা নমাই পেলাই থৈ দিয়ে আৰু থৈ পেলাই এনেকৈ দোলা সাজি পেলাই পিছদিনাখন মানে আজিৰ দিনটোত আৰু এনেকৈ গোটেই গাঁওখনতে ঘূৰাই আৰু আমি সকলোৱে সেৱা ভাগ ল'লোঁ। লৈ পেলাই চাওকচোন গোটেই গাঁওখনৰ মানে আইসকল ওলাইছে, একদম গোসাঁই পাছে পাছে নাম গাই গাই ঘূৰিছে। ইমান ধুনীয়া এটা পৰিৱেশ নহয়, আপোনালোকক কি ক'ম আৰু বুজাব নোৱাৰা পৰিৱেশ। কাৰ ফালে এনেকুৱা মানে পৰিৱেশটো আছে জনাবচোন দেই, কমেণ্ট এটা কৰি পেলাই। আপোনালোকৰ ফালে বাৰু এনেকুৱা গোসাঁই ঘূৰায়নে? যদিহে ঘূৰাই একদম মানে নিশ্চয় কমেণ্ট এটা কৰি মোক জনাব দেই। আৰু এইফালে বেণ্ড পাৰ্টিও লৈছে আৰু লগতে নাম কীৰ্তনো হৈছে আৰু মানুহ চাওকচোন একদম লানি নিচিগা দেখিছেনে? সকলোবিলাকেই মানে গাঁওখনৰ পৰা গৈছে, একেবাৰে বয়সস্থজনহে মানে ৰৈছে আৰু মানে সকলোবিলাকেই নামৰ পাছত ঘূৰিছে। এইফালে মানে ইয়াত দেখিছেনে যিসকলে মানে নোৱাৰে বয়োজ্যেষ্ঠ তেওঁলোকে অন্ততঃ টমটমত হ'লেও মানে এনেকৈ গৈছে আৰু গোটেই গাঁওখনত এয়া সেৱা কৰি মেলি লৈ পেলাই মানুহসকল মানে গ'লগৈ মানুহবিলাক নামৰ পাছে পাছে। কিন্তু মই যাব নোৱাৰিলোঁ যিহেতু মোৰ ভৰিখন বহুত বেছি বিষ হৈ আছিলে, সেইবাবে মই নগ'লোঁ। একদম মানে বহুত বেছি ভাল লাগে এনেকৈ ইমান ধুনীয়াকৈ নামভাগ আহে আৰু প্ৰত্যেক বছৰে আহে আমাৰ এনেকৈ মানে বহুত বেছি ভাল লাগে সঁচাকৈ। একদম সেৱা কৰিলোঁ, সেৱা কৰি নামৰ লগত নগ'লোঁ, মোৰ একদম ভৰি এখন বিষ আৰু মানে জ্বৰো অকণ উঠি আছিলে ৰাতিৰ পৰা আৰু তাতে থাকি মানে ভৰি এখন বিষ। একদম সৰুতে মানে চাইকেলত সোমাইছিলে তাৰ লগতে আকৌ মোৰ এটা অভ্যাস বেয়া, মানে একদম অকণমান পিছল হ'লে থেপাই পৰি থাকোঁ, মানে গম পাইছেনে? অকণমান মানে বৰষুণ পৰি যদি পিছল হ'ব লাগিলে মই মানে একদম য'তে ত'তে খালি পিছল খাই পৰিহে থাকোঁ দুপোজ দুপাজকৈ। তাকে মানে ঘৰৰ মানুহেও হাঁহে কেতিয়াবা যে ঠেট নাইকিয়া বুলি কয়। যি কি নহওক মই মানে সেৱাটোহে ল'লোঁ। যাম পিছত গোটেই নামভাগ গোটেই গাঁওখনতে ঘূৰিব নহয়, নাম মানে গোসাঁই ঘূৰোৱাব গোটেই গাঁৱতে আৰু সকলোৱে সেৱা কৰিব। যিহেতু ঘূৰি আহোঁতে সময়ো লাগিব, সেইকাৰণে মানে অকণমান দেৰিকৈ যাম আৰু ভৰিখন বহুত বেছি বিষ, মানে ফুলি আছে ভৰিখন। কিয় মাজে মাজে হয় এনেকুৱা, মানে অকণমান পৰিশ্ৰম হ'লে হয়। কেইদিন মানে কাপোৰ ধোৱা কামটো বেছি হৈ আছে, তাৰ দ্বিতীয়তে মানে আজি ঘৰো মুচিলোঁ এনেকৈ বহি মানে সেইটো কাৰণে চাগে অকণমান বেছি হৈছে নেকি। সেইকাৰণে লগত মই নগ'লোঁ গোসাঁই মানে ঘূৰোৱাত। প্ৰত্যেক বছৰে যাওঁ, সেইকাৰণে মনটো বহুত বেছি বেয়া লাগিছে। ৰাস্তাৰ পৰা উভতি আহিছোঁ সেৱা কৰি। বাৰু যি কি নহওক ভগৱানে ভালে ৰাখিলে চাগে আকৌ অহা বছৰলৈ যাব পাম, গতিকে নগ'লোঁ। আৰু এইফালে এয়া ফাকুৱাৰ মানে নিৰ্মালি দিছে, গোসাঁই ঘূৰাইছে যিহেতু গোসাঁই লগত মই যাব নাপালোঁ, সেইকাৰণে এয়া গোসাঁই নিৰ্মালি দিছে আৰু এয়া গোসাঁই নিৰ্মালি এয়া ফুট লৈছোঁ দেই। সকলোৱে লয় আমাৰ ইয়াত এনেকৈ সেৱা কৰোঁতে দিয়ে, গতিকে এনেকৈ ফুট দি দিছে। আৰু এয়া মানে নিৰ্মালি ধুনীয়াকৈ গোসাঁই থাপনাত থৈ দিব লাগে, তেতিয়া মানে কি ভাল বুলি কয়। আৰু এই গোসাঁই মানে নিৰ্মালি ভাগ আমি গোসাঁই থাপনাত থৈ দিম ধুনীয়াকৈ। বহুত একদম হিয়া ভৰা শুভেচ্ছা জনাইছোঁ ফাকুৱাৰ, আৰু ফাকুৱাৰ ৰঙে সকলোৰে জীৱনটো ৰঙীন কৰি তোলক। গতিকে সকলোৱে যাতে পূৰা উলহ মালহেৰে মানে আজিৰ দিনটো কটাই তাকে কামনা কৰিছোঁ। আৰু মানে বহুততে দুদিনীয়াকৈ মেলিছে, আজি যোৱাকালিৰ পৰা মেলিছে আৰু আজি মানে আমাৰ ইয়াত আজি পাতিছে, বহুততে কিন্তু কালিয়ে গোসাঁই মূৰত দিয়া পাতিলে। আৰু আমাৰ ইয়াত বৰদোৱা মেলা হ'ব যিহেতু, আৰু মেলালৈতো যাব লাগিব ন, গতিকে মানে আজি ৰাতিৰ পৰাই মানুহবিলাক যোৱা ষ্টাৰ্ট কৰিব। আৰু আমি কালিলৈ যাওঁ নে পৰহিলৈ যাওঁ সেইটো মানে ভাবিম আৰু, কিন্তু যোৱাটোতো যাবই লাগিব নহয় জানো। গতিকে সকলোকে আকৌ এবাৰ হেপী হলি, আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ। যিসকল মোৰ পেজলৈ নতুনকৈ আহিছে তেওঁলোকে পেজখন ফ'ল' কৰি থৈ যাবলৈ নাপাহৰিব, আৰু যিসকলে একদম ইউটিউবত চাই আছে গতিকে ইউটিউবটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। বহুত ধন্যবাদ।